আচ্ছা তোমালোকে জানানে যে বাৰু ৰাম লক্ষ্মণ আৰু সীতাই 14 বছৰ বনবাসত আছিল তাত বাৰু কি হ'ল জানানে জানো 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 আৰু তাত থাকোঁতে কি হ'ল সেইটো জানানে বাৰু অলপ মনত আছে আগতে আমাৰ ব্লেক এণ্ড হোৱাইট টিভিটো চাইছিলোতো তথাপিও কওকচোন বাৰু আচ্ছা তেন্তে হ'লে শুনা পাঠে কি তুমি অকমান শাস্ত্ৰখন মেলি পিনে 2 লাইনমান কৈ দিয়াচোন কৃষ্ণ তেনেহ'লে মই আপোনালোকৰ আগত 2 লাইনমান পঢ়ি দিছোঁ দুষ্ট ৰাৱণে সীতাক পাই অকলে হৰণ কৰি আনিলা লংকাৰ হাবিতে সীতাক মেৰাই বান্ধিলা হাতোলা তুমি অকমান ভাঙনি কৈ দিয়াচোন তাৰ মানে হ'ল যে বেয়া ৰাৱণে সীতাক অকলে পাই কিডনেপ কৰি নিলে আৰু লংকাৰ হাবিত মেৰাই বান্ধি থলে আৰু লংকা মানে হৈছে ৰাৱণৰ এৰিয়া আপুনি ভুল কৈছে এৰিয়াটো কুকুৰৰে থাকে আৰে তাৰো আছিল আকৌ তোমালোকে কেলেনো উল্টা পুল্টা প্ৰশ্ন সুধি আছে মনে শুনি থাকাচোন বাৰু হাবিতে মেৰাই সীতাক বান্ধিলা মেৰাই মানে কি মোক অকণ বুজাই দিয়কচোন মই ভালদৰে বুজি পোৱা নাই আচ্ছা মই এইটো তোমালোকক শ্বৰ্ট ফৰ্মত কৈছোঁ তোমালোকে বাহুবলী চাইছা নহয় বাৰু চাইছো লেকিন কোনখন যোনখনেই নহওক চাইছাতো চাইছো মহেন্দ্ৰ বাহুবলীৰ পত্নীক যেনেকৈ ভাল্লাল দেৱে কিডনেপ কৰি নি বান্ধি থলে আৰু সেনেকৈ ৰাৱণে সীতাক নি বান্ধি থলে এই বান্ধি থোৱাকে মেৰাই থয় ইয়াৰ অৰ্থ এইটোৱেই ৰাৱণে সীতাক কিডনেপ কেলে নকৰিছে সেই ৰাৱণে সীতাক LP স্কুলত থাকোঁতে ভাল পাইছিল আৰু ৰাৱণক যে সীতাই ধোকা দি পিনে ৰামৰ লগত পলাই যাব সেইটো ৰাৱণে কেতিয়াও ভবাও নাছিল আৰু এই ৰাৱণক যে সীতাই ধোকা দি থৈ গুচি গ'ল আৰু ৰাৱণে সীতাক নেপালে সেই দুখতে ৰাৱণে সীতাক হৰণ কৰি নিলে আৰু লংকাৰ মাজত মেৰাই বান্ধি থলে ৰাৱণো কম নাছিল দেই পাগল প্ৰেমিকা